নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এদিন স্কেল আৰু কম্পাছ ব্যৱহাৰ কৰি কেনেকৈ এডাল ৰেখাখণ্ডৰ লম্ব সমদ্বিখণ্ডক অংকন কৰিব পৰা যায়। প্ৰথমতে চাওঁ আহা লম্ব সমদ্বিখণ্ডক মানে কি হয়। ধৰি লৈছোঁ এই এডাল ৰেখাখণ্ড আৰু এই ৰেখাখণ্ডডালক মই নাম দিছোঁ এ আৰু বি। ধৰি লৈছোঁ এই এ বি ৰেখাখণ্ডক আৰু এডাল ৰেখাখণ্ড চি দেৰে কটাকটি কৰিছে। ওপৰৰ প্ৰান্ত বিন্দুটো চি বুলি কৈছোঁ আৰু তলৰ প্ৰান্ত বিন্দুটো ডি বুলি কৈছোঁ। ধৰি লৈছোঁ এ বি আৰু চি ডি ৰেখাখণ্ড যোৰালে কটাকটি কৰা বিন্দুটো অ বিন্দু। এতিয়া এই চি ডি ৰেখাখণ্ড মানে এ বি ৰেখাখণ্ডডালক দুটা ভাগত ভাগ কৰিছে অ বিন্দুটো, এটা হ'ল এ অ আৰু আনটো হ'ল বি অ। লগতে চি ডি আৰু এ বি ৰেখাখণ্ডে যেতিয়া কটাকটি কৰিলে ইয়াতে চাৰিটা কোণ উৎপন্ন হৈছে অ বিন্দুটো। কোণকেইটা মই দেখুৱাইছোঁ তোমালোকক। এয়া এটা, এইটো দ্বিতীয়টো কোণ, এইটো তৃতীয় আৰু এয়া চতুৰ্থটো কোণ। এতিয়া যদি চি ডি ৰেখাখণ্ডৰ এ বিৰ লম্ব সমদ্বিখণ্ডক হ'ব হয় তেতিয়াহ'লে এ অ আৰু বি অ দূৰত্বটো সমান হ'ব লাগিব, অৰ্থাৎ অ বিন্দুটো এ বি ৰেখাখণ্ডৰ বাবে মধ্যবিন্দু হ'ব লাগিব। লগতে যি চাৰিটা কোণ কটাকটি কৰা বিন্দু অ'ত উৎপন্ন হৈছে প্ৰত্যেকটো কোণৰ মানে 90 ডিগ্ৰী হ'ব লাগিব। এতিয়া আমি বুজি পালোঁ লম্ব সমদ্বিখণ্ডকনো কি হয়। এতিয়া চাওঁ আহা এডাল ৰেখাখণ্ডৰ লম্ব সমদ্বিখণ্ড কেনেকৈ আঁকিব পাৰি কেৱলমাত্ৰ স্কেল আৰু কম্পাছ ব্যৱহাৰ কৰি। ধৰি লৈছোঁ এ বি এডাল ৰেখাখণ্ড যাৰ লম্ব সমদ্বিখণ্ডক আমি অংকন কৰিব লাগে। বাওঁফালৰ প্ৰান্ত বিন্দুটো এ আৰু সোঁফালৰ প্ৰান্ত বিন্দুটো বিৰে নামকৰণ কৰিছোঁ। এতিয়া আমি এই এ বি ৰেখাখণ্ডডালৰ লম্ব সমদ্বিখণ্ডডাল অংকন কৰিব লাগে। তাৰ কাৰণে মই কম্পাছ ব্যৱহাৰ কৰি কম্পাছৰ কেন্দ্ৰটো এ বিন্দুত ৰাখিম আৰু কম্পাছৰ ব্যাসাৰ্ধটো এনেভাৱে ল'ব লাগিব যাতে ই এ বিৰ আধাতকৈ অলপমান বেছি হয়। এয়া মই কেন্দ্ৰটো এ বিন্দুত ৰাখিছোঁ। কেন্দ্ৰটো এ বিন্দুত ৰাখি এ বি ৰেখাখণ্ডৰ ওপৰ ফালে আৰু সেই ব্যাসাৰ্ধলৈ একোটাকৈ বৃত্তচাপ অংকন কৰিম। এয়া মই বৃত্তচাপটো অংকন কৰিছোঁ। ইয়াৰ পাছত কম্পাছৰ ব্যাসাৰ্ধটো সলনি নকৰাকৈ কম্পাছৰ কেন্দ্ৰটো বি বিন্দুত ৰাখি আৰু দুটা বৃত্তচাপ আঁকিম যাতে এই বিন্দুক কেন্দ্ৰ কৰি অঁকা বৃত্তচাপ দুটা বি বিন্দুক কেন্দ্ৰ কৰি অঁকা বৃত্তচাপ দুটাই কটাকটি কৰে। এয়া মই বৃত্তচাপ দুটা আঁকি দেখুৱাইছোঁ। ওপৰৰ বৃত্তচাপ দুটা এটা বিন্দুত কটাকটি কৰিছে। ঠিক একেধৰণে অন্য বৃত্তচাপটো আঁকিছোঁ। এই বৃত্তচাপ দুটাই কটাকটি কৰিছে। ধৰি লৈছোঁ ওপৰৰ বৃত্তচাপ দুটাই কটাকটি কৰা বিন্দুটো পি আৰু তলৰ বৃত্তচাপ দুটাই কটাকটি কৰা বিন্দুটো কিউ। এতিয়া স্কেল এটা ব্যৱহাৰ কৰি পি আৰু কিউ বিন্দু সংযোগ কৰি এটা ৰেখাখণ্ড অংকন কৰিম। এয়া পি আৰু কিউ বিন্দু সংযোগ কৰি ৰেখাখণ্ড এটা অংকন কৰিছোঁ। ধৰি লৈছোঁ পি কিউ ৰেখাখণ্ডডালে এ বি ৰেখাখণ্ডক অ বিন্দুত ছেদ কৰিছে। এতিয়া পি কিউ ৰেখাখণ্ডডালেই হ'ল এ বি ৰেখাখণ্ডডালৰ আঁকিবলগীয়া লম্ব সমদ্বিখণ্ড। এতিয়া পুনমান যন্ত্ৰ ব্যৱহাৰ কৰি আমি পৰীক্ষা কৰি চাব পাৰোঁ কোনকেইটা 90 ডিগ্ৰী হৈছে নাই। এয়া তোমালোকে চাব পাৰা তলৰ দুয়োটা কোণে 90 ডিগ্ৰীৰ সমান। ঠিক একেদৰে আমি ওপৰৰ কোণকেইটাক জুখি চাব পাৰোঁ। এয়া তোমালোকে চাব পাৰা ওপৰৰ কোণ দুটাও 90 ডিগ্ৰীৰ সমান। এতিয়া আমি পৰীক্ষা কৰি চাব লাগিব এ অ আৰু বি অ দৈৰ্ঘ্য সমান হয়নে নহয়। স্কেল এটা ব্যৱহাৰ কৰি আমি এ অ আৰু বি অ দৈৰ্ঘ্যটো জুখি চাব পাৰোঁ। এয়া তোমালোকে দেখা পাইছা এ অ দৈৰ্ঘ্যটো আছে 5.7 চেণ্টিমিটাৰ। একেধৰণে আমি বি অ দৈৰ্ঘ্যটো জুখি চাওঁ। এয়া তোমালোকে দেখা পাইছা বি অ দৈৰ্ঘ্যটো 5.7 চেণ্টিমিটাৰ। অৰ্থাৎ এ অ আৰু বি অ দৈৰ্ঘ্য পৰস্পৰ সমান, অৰ্থাৎ অ বিন্দুটো এ বিৰ মধ্যবিন্দু হয়। গতিকে প্ৰমাণিত হয় যে পি কিউ ৰেখাখণ্ডডাল এ বি ৰেখাখণ্ডডালৰ লম্ব সমদ্বিখণ্ড।